হাৰ মানলেও মানে একবাৰ চেষ্টা কৰিব লাগে আৰু তো নেক্সট বাৰ সফলটো পোৱা যায় ওলাই দিলোঁ বজাৰ মানে দনক লাগি চাহ পাৰি পেলাই দুখান মনা আৰু মানে পুৰা পাইকাৰে লাগে তো হে গাইজ গুড মৰ্নিং আজি আকৌ এটা নতুন সুন্দৰ ব্লগৰ সৈতে মোৰ চেনেলত স্বাগতম জনাইছোঁ বাৰু ভিডিঅ'টো কি হ'ব লাগিছে তোমালোকৰ থাম্বনেল টাইটেল চাই অলৰেডি পাৰফেক্ট গেছ কৰি আছোঁ মানে মই চেনেলটোত মানে ইমান দিনে মই যিমানকেইটা ভিডিঅ' আপলোড কৰিছোঁ এই ভিডিঅ'টো মানে অলপ চাই মানে ইউনিক চাই মানে এই ভিডিঅ'টো অলপ মানে মটিভেশ্যনেল টাইপৰ মানে ভিডিঅ'টো বনাবলৈ ট্ৰাই কৰিম তো বলা ভিডিঅ'টো আৰম্ভ কৰোঁ বলা তো ভাই গাইজ বঢ়িয়াকৈ আহি গ'লোঁ পথাৰ মোৰ মানে গাৰ্ডেন দিছ ইজ মাই গাৰ্ডেন তো বঢ়িয়াকৈ লেচেৰা দি বঢ়িয়াকৈ চিংবা লাগে আৰু আগত আমাৰ ভিডিঅ' দিছিলোঁ লেচেৰাৰ তো আজি বঢ়িয়া লেচেৰা চিংবা পৰা বস্তা আহিছে দুদিন মাৰো চিংলে তো 3 নম্বৰ দিন আজি চাওঁ কিমানে বেছি লেচেৰা লাগছিল এই এলাকান এই দুনিয়াৰ লেচেৰা এই বঢ়িয়া এতিয়া বঢ়িয়া লেচেৰা চিঙো লেচেৰা চিঙি পেলাই বঢ়িয়াকৈ মই লগ পাইছোঁ চাবাৰ গেছ 2 টুকলা চিংলো আৰু ইমানে বেছি ৰ'দ দিছে 2 টুকলা পুৰা এক টুকলা দুই টুকলা আৰু মানে এই ৰ'দত 2 টুকলা আজি মই লেচেৰা চিংছোঁ কেঙে চিংছোঁ মই জানো পুৰা ঘামেই ধুই গৈছে দে ইমানে বেছি কষ্ট হৈছে আৰু ভোকো লাগছে আকৌ খাইছা নাছিলোঁ আৰু এই লেচেৰাখিনি ঘৰত নি পেলাই জোখা লাগব আৰু মুঠা কৰিব লাগিব বান্ধি পিন্ধি নাছিলোঁ আৰু দোকানত নিব লাগিব চকত যাব লাগিব চকত যাই পেলাই আৰু দোকানত দিব লাগিব কিমান বেছি কষ্ট চাহ পাৰি পেলাই গোটাইনি বাৰু মই চিঙা হৈ গ'ল তো 2 টুকলা অলৰেডি ওলা আৰু মানে এটা কথা মানে এই যোনখিনি মানে মই খেতি কৰিছোঁ এইফালে চাব এইখিনি বাৰু নাই এইফালে দিছোঁ এই ষ্টেমত এনেকৈ সেইফালে অলপমান আছে তো এইখিনি মানে খেতি কৰিছোঁ মানে লেচেৰা খেতি কৰা মানে মোৰ মাথাত আহাই নাছিল প্ৰথম কৰিলোঁ মানে তিয়হ খেতি এণ্টি নহ'ল মানে তিয়হ একবাৰ বেছোঁ একবাৰ 200 টকা নেকি বেছোঁ মই মানে ইনভেষ্ট কৰিছিলোঁ 2000 মান টকা ইনভেষ্ট কৰিছোঁ তিয়হ খেতি এণ্টি তাৰপিছত দিলোঁ মই তিতাকেৰেলা 1 কেজি মানে তিতাকেৰেলা বেচ পাই নলোঁ এই একডাল তিতাকেৰেলা ইটা আছে এই হাতক একডাল আছে তোমাৰ তিতাকেৰেলা সেইটো নহ'ল এনাই তিতাকেৰেলাটো লছ তিয়হটো লছ তাৰপিছত দিলোঁ জিকাও নহ'ল 3 বাৰ লছ খালোঁ তাৰপিছত লেচেৰা ডাং তো লেচেৰা আণ্টিত মানে কিমান কষ্ট কৰি তিনিটা খেতি এনে লছ গ'লোঁ ফ'ৰ্থ খেতিখন দিবৰ অলপমান বাৰু দেখা পাওঁতে লাভেই হৈছে চাবৰে আজি 2 টুকলাটো চিঙিলে আপোনালোকে গমে পাইছে আৰু বুঢ়া লেচেৰা চেহেৰাও আছে লেচেৰা আণ্টি আৰু দুজন গ'লে চিঙিব পাৰে এইবোৰ ডাঙৰো হৈছে একডাল দুইডাল তো সেইটোৱে মানে এই কথা যদি মই এটা কথাই বুজাম আৰু মই বুজা নাই আৰু মই গম পাইছোঁ যে হাৰ মানলেও মানে একবাৰ চেষ্টা কৰিব লাগে আৰু তো নেক্সট বাৰ সফলটো পোৱা যায় তো সেয়া কথা চাই আছে ৰ'দটো এইবিলাক এতিয়া মই চকত যাওঁ আৰু ভিডিঅ'টো এতিয়াহে হোৱা নাই মই চকত যাই পেলাই দেখাম অলপ ক্লিপ চিপ ল'ব পাৰিম চাই থাকোঁ আপোনাৰ ভিডিঅ'টো তো ইয়াতে 10 বাৰ বা মই 3 বাৰ চেষ্টা কৰাৰ পিছত মই সফল হ'ব নোৱাৰাৰ পিছত একবাৰ চেষ্টা কৰোঁ 4th বাৰ হ'লেও মই ছাকচেছফুল হৈছোঁ তো এইটোৱে মানে হাৰি থাকিলেও একবাৰ হ'লেও চেষ্টা কৰি যাই ৰাখিব লাগে একবাৰ হ'লেও ভগৱানে চকু মেলি চাই তো গাইছ বঢ়িয়াকৈ ঘৰত যাই পেলাই গা চা ধুই ভাত তাত খাই বঢ়িয়াকৈ ফ্ৰেছ হৈ পেলাই তো গাইছ বঢ়িয়াকৈ ওলাই দিলোঁ বজাৰ মানে দনক লাগি চাহ পাৰি পেলাই দুখান মনা আৰু মানে পুৰা পাইকাৰে লাগে চাহ পাৰি পেলাই দুখান মনাত পুৰা ফুল বজাই দিছোঁ লেচেৰা ডাঙৰ মনা আৰু পুৰা মানে আৰু এইফালে মই পুৰা গেছ মোক পাইকাৰে বেপাৰ হেন লগাইছে না কবিছোঁ পুৰা লেচেৰা বেপাৰী হেন লগাইছে এটা কমেণ্ট কৰি দিবি চক বঢ়িয়াকৈ মানে বজাৰ এখানে আমাৰ সাপ্তাহিক ডেইলি বজাৰ এখানে তোৰ বঢ়িয়াকৈ লেচেৰা আণ্টি ৰাতি দি দিব লাগে এখানত বঢ়িয়াকৈ পইচা হৈছে গোটাই ল'লোঁ লৈ এতিয়া বঢ়িয়াকৈ যাব লাগে ঘৰতে আৰু কি কৰি চাপৰে আজি আমাৰ বহুত দিন 3-4 বছৰ মূৰত আমাৰ লেমৰ পৰিয়াল দেখিবলৈ পোৱা গৈছে মায়ে মানে লেম্পটো বঢ়িয়াকৈ জ্বলাই দিলাক মানে লাইন নাই না আৰু লাইন নহ'লে আৰু কি কৰোঁ মোবাইলত চাৰ্জ নাই লাইনতো নাই মানে ইনভাৰ্টাৰ নাই তো মানে লেমতে চলব লাগিব ৰাতিটো মানে কিমান দিনহে আগত মানে এতিয়া মনত পৰে লেম্প জ্বলাৰ কাৰণে সৰুতে আগতে কিমান লেমৰ ঘৰত পঢ়িছিলোঁ কিমান কি কাম কৰিছিলোঁ আমি